हेलो मिठाई बनाई हो गल इतिया रंगोली बनाम बुली भाबिछु तो इतिया तलत जाम तार पिছত रंगोली बनाम মই আপোনালোকক দেখাম চাই থাকিব এইখিনি ৰংগোলী হয় ইয়াতে আপোনাৰ গোটেইখিনি কালাৰ আছে পোৱা যায় এনেকৈ এটা পেকেট থাকে তাতে গোটেইখিনি কালাৰ আছে এয়া চাওক তো মই এটা লৈ যাম তললে বলক আমি এতিয়া এইখিনি চাওক মিঠাইখিনি মই এনেকৈ থৈ দিছোঁ আকৌ এইটো এটা টিউব এটা আছে এই টিউবটো লৈ যাম এতিয়া আগৰ আছিলে ইয়াতে ৰংগোলী যদি ভৰাই ল'ব পাৰিম ভৰাই চাওঁ কি কৰিব পাৰোঁ বলক মামায়ে ঝাৰু দি আছে এডোখৰত ৰংগোলী বনাম যে সেইটো কাৰণে এডোখৰ হাৰি দিছে মামায়ে এতিয়া এইখিনি বাইক আৰু স্কুটি এডোখৰ পৰা আঁতৰাব লাগিব ইয়াতে আমি ৰংগোলীটো বনাম বুলি ভাবিছোঁ তো চাই গৈ থাকিব रंगोली बनाम এতিয়া এডোখৰ ক্লিন হৈ গ'ল ৰংগোলীটো অলপ পিছতে বনাম হয়তো মই গোটেই ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিব পাৰোঁ কাৰণ বতৰটো আজি এনেকুৱা আৰু বৰষুণো দি আছে তো আন্ধাৰ জলদি হ'ব তো সেইটো কাৰণে জলদি কৰি কমপ্লিট কৰিব লাগিব চ' সেইটো কাৰণে ভিডিঅ' কৰি থাকিব নোৱাৰিব পাৰোঁ তো লাষ্টত মই আপোনালোকক দেখাম এয়া মামী আহি গ'ল মই মামীৰ লগত বহি মানে বনাম ৰংগোলী আমি মিলি পেলাই বনাম এয়া বজাৰ হৈ আছে মাত ভাঙি আছে আৰু এয়া বজাৰ কৰি আহিছে আপুনি চকটো আনিলে নাই সেয়া চকো আহি গ'ল এতিয়া ৰংগোলীটো মই আঁকি দিম তাৰপিছত দুগৰাকীয়ে আমি আৰু কালাৰটো দিম আপোনালোকে চাব দেই এয়া আমি তিনিগৰাকীয়ে লাগি গ'লোঁ জল্দি হ'বলৈ মামী দুগৰাকীয়ে মোৰ লগত লাগি গৈছে পূৰা ৰংগোলী বনাবৰ কাৰণে এয়া চাওক এতিয়া ৰং দিয়া সময়ত পূজা আহিলে তাইও আমাক হেল্প কৰি দিছে মামী এগৰাকী গ'লগে তেখেতৰ কাম আছিলে এয়া চাই গৈ থাকক তাৰপৰা ৰংগোলী বনাই হৈ যোৱাৰ পাছত মই ওপৰত আহি ৰেডি হ'লোঁ এয়া চাওক কেনেকুৱা বা লাগিছে তাৰপৰা মই ঘৰতো চাকি তাকি দিলোঁ এয়া চাওক সৰুকৈ মই নিয়মটো কৰিছোঁ এয়া বাকী বেছিটো চাকি বাহিৰত দিব নোৱাৰিলোঁ কাৰণ বৰষুণো দি আছিলে এয়া চাওক ৰংগোলীত চাকি দিয়া হ'ল ভিতৰতে মানে চাকিখিনি দিয়া হ'ল আৰু বাহিৰত দিব আমি নোৱাৰিলোঁ কাৰণ বৰষুণ বহুত বেছি দি আছিলে গোটেই বৰষুণ একো কৰিব পৰা নাই গোটেই ঘৰটো মই বাহিৰলৈ গৈ দেখাবও পৰা নাই সেইটো ভিতৰটো এনেকৈ লাইটটো দিয়া আছে ভিতৰৰ ঘৰটো সেইটো ঘৰটো পিছফালেতো দেখাব পৰা নাই মই বাৰু দেখাম আমাৰ ঘৰৰ পৰা এয়া দিৱালী লাগি গ'ল দেই পূজাৰ
এইবিলাক ঘৰত ফুটাবি দেই প্লিজ কি বুটৰ কৰিছে দিৱালী দিনাখন এয়া আমাৰ ঘৰতে খেল ষ্টাৰ্ট হৈ গ'ল হাউচি বাহিৰততো যাব নোৱাৰিয়ে বৰষুণ তো ঘৰতে আমি খেলি দিলোঁ আৰু খেলাতকে চিঞৰ বাখৰ